নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? মোৰ পিছে ভাল, আপোনালোকৰ নিশ্চয় ভাল। আজি মই আহিছোঁ দীঘা জগন্নাথ মন্দিৰ। এই মন্দিৰটোত আপোনালোকে আহি কেনে যিমানখিনি এটা শান্তি বা চকুন অনুভৱ কৰিব, একচুৱেলি দূৰৰ পৰা হয়তো অকণমান কমকৈ কৰিব পাৰিব। তথাপিও একো নাই, আপোনালোকে দূৰৰ পৰা এটা প্ৰাৰ্থনা কৰক যাতে আপোনালোকৰ আহি থকা দিনবিলাক ভালে ভালে যায়। ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, বহুত বাহিৰৰ পৰা মানুহ আহে আৰু নিজৰ নিজৰ তপস্যা, নিজৰ নিজৰ ধৰ্ম নিজে নিজে পালন কৰি যায়। সেনেকৈ ময়ো একচুৱেলি এইবিলাক ফৰেনৰ পৰাই মানুহ আহিছে, বহুত ধুনীয়াকৈ এটা কীৰ্তন কৰি আছে বা শুনিও বহুত একচুৱেলি ভাল লাগে। আপোনালোকে এই কলাক্ষেত্ৰটো দেখিছেনে? এই কলাক্ষেত্ৰটোৱে আপোনালোকে যিমান মনৰ কথা কয়, ইয়াতে মানে মনৰ আশাটো পূৰণ হয় বুলি মানে এটা বিশ্বাস আছে। তাৰ কাৰণে মানুহে যায় আৰু মূৰটো তাত দি কেনে সকলোৱে সেৱা কৰে। আপোনালোকে কেতিয়াবা আহিলে সেৱা কৰিব পাৰিব। মন্দিৰটো বহুত ধুনীয়া হয়, চাৰিওফালৰ পৰিৱেশটো চাই বহুত ধুনীয়া সৌন্দৰ্য এটা আহে। আৰু আপোনালোকে দেখিছে এইটো ভিতৰৰ পৰিৱেশ হয়, ইয়াৰ খুঁটাবিলাকো চাব পাৰে আপোনাক, কিমান ডাঙৰ ডাঙৰ এটা মানে খুঁটাবিলাক। আৰু তাৰ আগত আছে জগন্নাথ ভগৱান। আৰু ইয়াতে একচুৱেলি এটাই ভাল, ভিতৰত মোবাইল এলাও আছে, মোবাইল সোমাব পাৰে, তাৰ কাৰণে ভিডিঅ'খিনি ধুনীয়াকৈ কৰিব পৰা যায় বা জগন্নাথ ভগৱানটোকো ফটো উঠাব পৰা যায় বা নিজে উঠিব পৰা যায়। সেইটো কাৰণে ভাল। একচুৱেলি নতুন মন্দিৰ হয় এইটো, নতুন মন্দিৰৰ কাৰণে একচুৱেলি এইখিনি এলাই দিয়া আছে যাতে পাছলৈকে সকলোৰে গম পায় বা পপুলাৰ হয়। সেইটো কাৰণে বহুত ধুনীয়া এটা সৌন্দৰ্য হয় বা বহুত ধুনীয়া এটা দৃশ্য হয়, আপোনালোকে নিজেহে চালে অনুভৱ কৰিব পাৰিব। কিন্তু ইয়াৰ পৰা আপোনাৰ সীমাৰ পৰা পাৰ হ'ব নিদিয়ে। তাৰমানে এইখিনিৰ পৰাই আপোনালোকে প্ৰাৰ্থনাখিনি কৰিব লাগিব যি ক'ব লগা আছে। জগন্নাথ মন্দিৰত থাকাতে কেতিয়া সন্ধিয়া হ'ল গমেই নাপালোঁ। তাৰ পৰা আমি চিধাই আহি সাগৰত আহিলোঁ। এইটো হ'ল সাগৰ আৰু সাগৰৰ পাৰতহে একচুৱেলি এইবিলাক দোকান আছে, ছাইডত আছে সাগৰ। আৰু এইবিলাক আপোনালোকে দেখিছে কিমান বস্তু, আপোনালোকে চায়ে শেষ কৰিব নোৱাৰিব। ক'ব গ'লে এটা দিন লাগিয়ে যায়, বহুতখিনি দূৰ হয়, বহুত দূৰৰ পৰা দূৰলৈকে মানে দোকানেই আছে। আৰু আপোনালোকে এইবিলাক দেখিছে, এইবিলাক মাছ হয়, কেঁচা মাছ হওক বা এইবিলাক ভাজা মাছ হওক, আপোনালোকে খালেও ইয়াতে ভাজি দিয়ে, আমিও খাইছোঁ। এইবিলাক চিকেন হয়, বিৰাট ভাল লাগে, এটা সোৱাদ। আৰু আপোনালোকে নিজে আহিলে বা নিজে আহিছে যদি গমেই পায় আপোনালোকে কেনেকুৱা এটা ভাল লগা দৃশ্য হয়। আৰু একচুৱেলি ইয়াতে দিনত একচুৱেলি মেলা নহয় আৰু গধূলিৰ পৰাহে মেলাখিনি হৈ থাকে। মানে গধূলি আপোনাৰ 6টা-5টামান বজাৰ পৰা আপোনাৰ ৰাতি 12টালৈকে ইয়াতে থাকে। 12টাৰ পিছত ইয়াতে মানুহ থাকিব নিদিয়ে, মানে পুলিচে থাকিব নিদিয়ে আৰু নন ষ্টপ মানুহ, নহ'লেতো ৰাতিটো পোহৰ কৰি দিব। ইমানেই ধুনীয়া মানুহ মানে মেলা। আৰু আপোনালোকে দেখিছে এইবিলাক দোকানবিলাকো বহুত ধুনীয়া, লাইটে দি আপোনাৰ মানে লাইটৰ পোহৰতে হওক বা দোকানৰ বস্তুৱেই হওক বহুত ধুনীয়া, খায়ো বহুত টেষ্টি হয়, আহিও বহুত ভাল লাগে একচুৱেলি। আৰু কৈও শেষ কৰিব নোৱাৰে এইবিলাক কথা, সেনেকুৱা নিচিনা। আৰু বহুত ধুনীয়া। আৰু সাগৰৰ হাৱাটো যিটো আহে, সেই হাৱাটো আৰু বহুত ধুনীয়া, একদম গাবিলাকতো বিৰাট ঠাণ্ডা পৰি যায়, এচিয়ে পাত্তা নাপায়, সেনেকুৱা নিচিনা। বহুত ধুনীয়া এটা হাৱা হয় আৰু বহুত ভাল লাগে একচুৱেলি, বুজাই শেষ কৰিব নোৱাৰাৰ নিচিনা ক'ব গ'লে। একচুৱেলি হাজাৰ হাজাৰ মানুহ ইয়াতে এনেকুৱা হয় যে মানে আপোনাৰ সৰু মেলা যে হয়, তাত যেনেকুৱা মানুহ হয়, ইয়াত সেনেকুৱা নন ষ্টপ মানুহ হৈ থাকে। আজিৰ ভিডিঅ'টো এইখিনি।